এয়া আছিলে যোৱাকালিৰ ভিডিঅ' মানে 31 অক্টোবৰ ৰৈ বিনালে প্ৰথম দিনাখনে কাৰ চোৱাৰ সৌভাগ্যৱান হ'ল বাৰু কমেণ্ট এটা কৰি জনাব দেই। মোৰ বাৰু হোৱাই নাই এতিয়ালৈ 6 তাৰিখৰ পিছতে চাব পাম মানে 6 তাৰিখলৈকে টিকেট পোৱাই নাই। আৰু কোনটো সাহসেৰেনো এই চিনেমাখন চাম একদম দাঁতৰ কথা ভাবিলেই বুকুখন বিষাই যায়। আৰু যিসকলে চাই আহিছে প্ৰত্যেকজন ব্যক্তিয়ে একদম চিনেমা হলৰ পৰা কান্দি ওলাই আহিছে। আৰু যিকেই নহওক আমাৰ দাদাৰ চিনেমা আমাৰ ভগৱানজনৰ চিনেমা আমি চাবই লাগিব। আৰু এয়া মই আকৌ আহিলোঁ পাৰ্লাৰলৈ মানে আমাৰ দোকানৰ ওচৰতে থকা পাৰ্লাৰখন বাইদেউৰ তাতে মানে মোৰ হেয়াৰখিনি খুব বেছি ডেমেজ হৈ গৈছিলে সেইকাৰণে বাইদেউৰ তাতে আহিলোঁ বোলো কি কৰে খালি মোৰ চুলিখিনি ভাল হ'ব লাগে। তাৰপাছত ইয়াকো লগত দেউতা আহিছে দেই মানে দেউতাই চাই আছে জীয়েকে কেনেকৈ কি কৰোঁ এফালৰ পৰা চাই গৈ আছে। আৰু মাজে আকৌ মই পিছে দোকানী হৈ আছোঁ মানে কাষ্টমাৰ আহিলে আকৌ উঠি যাব লাগে দৌৰি আৰু ৰাইজ। আৰু এয়া ইমানবোৰ দৌৰিৰ মাজত ফাইনেলি চুলিখিনি এনেকুৱা এটা ৰূপ ল'লে। মানে মই কৰিছোঁ হেয়াৰ স্মুথিং আৰু বাইদেৱে খুব ধুনীয়াকৈ কৰি দিলে। আৰু এই পাৰ্লাৰখন কৈছোৱে নহয় আমাৰ কিড ষ্টাইলৰ নিচেই ওচৰতে আছে গতিকে আপোনালোকৰ কাৰোবাৰ কিবা কৰিবলগীয়া থাকিলে আহিব।